আমি দেখা পাইছো ধুবুৰী সমষ্টি অসমৰ ভিতৰতকৈ ডেভেলপ পিছপৰীয়া সমষ্টি। এই সমষ্টিৰ কাৰণে কোনো নেতা মাত মাতা নাই। তেখেতৰ পৰা মই ওলাই আহিছো যে মই যে ৰাইজৰ যি দুখত ভুগি আছে সেই দুখৰ কথা আমি সেইকাৰণে আমি আগুৱাই আহিছো। আজিলৈকে আপোনালোকে চব আপোনালোকে এজিবিৰ কালৰ পৰা আপোনালোকে দি ভোটাৰ আহিছে, কেতিয়া আপোনালোকৰ সমস্যা সমাধান হোৱা নাই। আমি কংগ্ৰেছক জিকাইছো, কংগ্ৰেছে মাতিছিল, আমাক ভোটে যুক্তি দিছিল যে আমি আপোনাৰ যি দি ভোটাৰ সমস্যা আছে আমি সমস্যা সমাধান করে দিম। আপোনালোকৰ সমস্যা কেতিয়াও সমাধান হোৱা নাই। আমি দেখা পালো কংগ্ৰেছে আমাৰ এই দি ভোটাৰখনৰ পেলাই আকৌ দি গৈছে। তাৰপিছত আমি দেখা পালো যে আমি বিজেপিক আমি চাইছো যে বিজেপিক আমি জিকাৰ পিছত আজি আমাতে বাংলাদেশী বুলি সমৰ্থন কৰি আছে। আমাতে অসমৰ সকলে মুছলমান বাংলাদেশী বুলি সমৰ্থন কৰি থাকে। আমালোকৰ অসম চুক্তি হৈছিল, খিলঞ্জী ভাষাৰ ওপৰত অসম চুক্তি হৈছিল, কিন্তু আজি আমি খিলঞ্জী বুলি হিন্দু বিলাকক মাতি হয়, কিন্তু মুছলমান বাংলাদেশী মাতি হয়। ইয়াৰ পৰা আমি কব পাৰো যে মুছলমানক বাংলাদেশ বুলি হাত বিজেপি পাইছে, কিন্তু অসমৰ কোনো নেতা মাত মাতা নাই। আমি চাইছো বহু নেতা যদি আছে, আমি অসমৰ ভিতৰতে দেখা পাইছিলো যে বদৰুদ্দিন আজমল, তেখেতক যদি ভাৰতবৰ্ষৰ 544 জন এমপিৰ ভিতৰতে তেখেতৰ দাবীটো বেছিকৈ জনাইছিল, 413টা দাবী জনাইছিল, কিন্তু এটাও সাকসেস হোৱা নাই। কাৰণ তেখেতৰ কোনো সমৰ্থন ৰাইজ লৈ কেতিয়াও কৰা নাই বুলি তেখেতৰ কোনো কাৰ্যকাৰী হোৱা নাই। আমি বিজেপিৰ ফালৰ পৰা আমি ঘাস মাটি থাকিব নোৱাৰো। আজি আমি ঘাস মাটি আজি যদি আমি ভাৰতবৰ্ষৰ নাগৰিক তেনেহলে আমাক মাটিৰ বাট্টা দি তেখেতৰ মাটিখন ভাঙি দিব লাগিছিল। আমি 70 বছৰীয়া আমি বসতি বহুত মানুহ আছে, সিহঁতক আমি বাংলাদেশী বোলে এইবিলাক সমৰ্থন কৰি থাকে, আমি আহিবলৈ নিদিয়ে। আমি এইবাৰ কৈছো যে অসমত যি আছে আমাৰ ঘাস মাটি পৰা থাকিবলৈ নিদিয়ে, এখন আমাৰ আপত্তি নাই, কিন্তু আমাৰ এটাই দাবী থাকিব, অসমত আমাৰ ভাৰতবৰ্ষৰ যদি মানুহ হয় তেনেহলে তেখেতৰ মাটিৰ বাট্টা দি তেখেতক ভাঙি দিব লাগিছিল, কিন্তু কেতিয়াও দিয়া নাই। আমালোকে একেবাৰে প্ৰতিবাদ কৰিছো, আপোনালোকে চাওক দি ভোটাৰ কেতিয়া বাংলাদেশী হয় নেকি? আপোনালোকে বাংলাদেশী আজি এৰেষ্ট কৰিছে। আমি বিচাৰিছো যে যদি আমালোকে হিন্দু হোক বা মুছলমানেই হোক, যদি 1971 চনৰ 24 মাৰ্চৰ যদি ডকুমেণ্ট আছে তেনেহলে ভাৰতবৰ্ষৰ নাগৰিক, কিন্তু তেখেতক দি ভোটাৰ কেন এৰেষ্ট কৰি ৰাখিছে? তেখেতক যদি অৰিজিনাল বাংলাদেশী হয় তেখেতক পঠাই দিয়ক। আমি হাজাৰ হাজাৰ প্ৰতিবাদ কৰিছো, কিন্তু আমাৰ শক্তি নথকাৰ কাৰণে আমি হোৱা নাই, কিন্তু আপোনাৰ আশীৰ্বাদত আমি কেইটামান আমি দি ভোটাৰৰ পৰা নিৰাপত্তা দিব পাৰিছো। এতিয়া আপোনালোকে ছচিয়েল মিডিয়াৰ পৰা আপোনালোকে নিশ্চয় পাইছে। ইয়াৰ পৰা আমি বিচাৰিছো যে আজি আপোনালোকে এনেকুৱা অৱস্থাত আমি ভুগি আছো, আৰু আমাৰ ধুবুৰী সমষ্টি যি পিছপৰীয়া সমষ্টি, আজি আমি বহুতে বিভিন্ন সমস্যাত ভুগি আছো। আমি দেখক আজি NRC লৈ আমি কিমান দিন ভুগি থাকিম, আজি দি ভোটাৰ লৈ আমি কিমান দিন ভুগি থাকিম। আজি কোনো নেতা মাত মাথা নাই, আমাৰ সমস্যা সমাধান হোৱা নাই। আমি সেইটোৰ কাৰণে ওলাই আহিছো। আৰু আমাৰ এই জলস্বৰ সমষ্টি বা চাউলমাৰা সমষ্টি, মানকেশ্বৰ সমষ্টি, আমি ইয়াতে গৰমীয়া সমস্যা আছে, কিন্তু এই সমস্যা সমাধান কিয় কোনোবা কৰা নাই। আমি ইউটিউবক জিকাইছো, আমি কংগ্ৰেছক জিকাইছো, কিন্তু আমাৰ এই গৰমীয়া সমস্যা সমাধান হোৱা নাই। মই বিচাৰিছো যে দেশৰ মানুহ যাতে আমি জীয়াই থাকিব লাগো, আমি গৰমীয়া সমস্যা কাৰণে আমি তেখেতক আমি প্ৰতিশ্ৰুতি দিম যে আমাৰ ধুবুৰীৰ নিচিনা যাতে আমাৰ হ'ব লাগিব, আমাৰ জাতি কেতিয়াও নহয়। আৰু মই বিচাৰিছো যে অন্যায়ৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিবৰ কাৰণে মই আজি আহিছো। মই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো, আৰু মই যিমান দিন জীয়াই থাকিম আমি অন্যায়ৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰি থাকিম। তেখেতৰ কাৰণে যদি মোৰ মৃত্যু হয়, মই মৃত্যু হবলৈ কাৰণে মই আজি আছো। কাৰণ 98 যুদ্ধে যুঁজিয়ে মৰিছে, মই যুদ্ধে যুঁজিয়ে মৰিম। আপোনাৰ আশীৰ্বাদত আমি NDBৰ টাৰ্গেটত বহুতে পঢ়িছো, কিন্তু আমি মৰণ দিকে কেতিয়াও ভয় কৰা নাই।
নহয় মোক সুধিছিল আপুনি ৰাজনীতিৰ পৰা এৰি দিয়ক নহলে আপোনাৰ কিবা এটা অসুবিধা হৈ যাব মই কৈছিলো যদি আপোনালোকে গুলিয়াই মাৰিবলৈ ইচ্ছা আছে তেনেহলে আমি লাটবলটো সোমাবলৈ কাৰণে মই আপোনাৰ সোমাবলৈ কাৰণে মই সাজু আছো আপোনালোকে গুলিয়াই মাৰক আমি অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি থাকিম আমি অন্যায়ৰ বিৰুদ্ধে আহিছো মাত মাতি আহিছো আৰু যিমান দিন জীয়াই থাকিম আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতি থাকিম এইটো আমাৰ উদ্দেশ্য যাৰ লক্ষ্য আমি দেওবৰী সমষ্টি বা অসমৰ ভিতৰতে হিন্দু হওক মুছলমান হওক আমি অসমৰ কোনো মানুহক আমি সমস্যা সমাধান কৰিবলৈ আমি আগবঢ়াইছো আমি কাৰো ক্ষতি হবলৈ নিদিওঁ এইখনৰ পৰা মই আহিছো যে আমি সকলো জাতি লৈ যাতে মই আগবঢ়াই যাব পাৰিম সকলো জাতিক যাতে আমি নিৰাপত্তা দিব পাৰো সকলো জাতিক লৈ মই আগবঢ়াই যাব পাৰো সকলো জাতিক লৈ মই প্ৰতিযুক্তি দিব পাৰো এইখিনি মোৰ লক্ষ্য আৰু উদ্দেশ্য আজি আপোনালোকে চাইছে যে কংগ্ৰেছক আমি কিমানেই কৰিছো আমাৰ এইটো আমাৰ নদী যে ভাঙি যায় নদীখনৰ কোনো প্ৰদৰ্শন হোৱা নাই আমি বিচাৰিছো যে মই যদি জিকিও যাওঁ বা হাৰিলেও আমি জিকিলেও আমি এই নদী ভংগা যিটো আছে গৰমীয়া সমস্যা সেই সমস্যা যাতে আমি সমাধান কৰিব পাৰো আৰু ইয়াৰ মই পিছৰ পৰা কৈছো যে আমাৰ ইয়াৰ পৰা যি হৈছে ইয়াৰ পিছতে যাতে কোনোবা ক্ষতি আমি কেতিয়াও হবলৈ নিদিওঁ আৰু আমি কব পাৰো যে আজি কংগ্ৰেছক আবু তাহেৰ বেপাৰী তেখেতক লৈ যায় কংগ্ৰেছে দিছে তেখেতক আকৌ MLA জিকাইছিল কিন্তু তেখেতক আকৌ কিবা টকাৰ কাৰণে বা কিবা এটা কাৰণে তেখেতক বিজেপিৰ পৰা সহায় বিচাৰৰ কাৰণে তেখেতক বিজেপিক সমৰ্থন কৰিছিল কিন্তু তাৰপিছত আমি আকৌ MLA বিজেপিক বনাইছে আকৌ আমাৰ আহিছে কংগ্ৰেছক আহি তেখেতক সমৰ্থন কৰিছে তেখেতক যদি জিকি যায় ভাৰতবৰ্ষৰ মতে যদি বিজেপি চৰকাৰ হয় তেনেহলে কংগ্ৰেছ আবু তাহেৰ বেপাৰী তেখেতক আমাৰ বিজেপিক সমৰ্থন কৰিব এইটো খাটাং বুলি আমি কব পাৰো আৰু মই বিচাৰিছো এতিয়া দিব নালাগে এনেকুৱা আমাৰ নেতা থাকিবলৈ থেকে নাথাকাই ভাল আমি পাইছো কিন্তু আমি আজি দেখা পাইছো যে আমি সমস্যাত আমি ভুগি আছো এই সমস্যালৈ কোনো মাথা নাই আপোনালোকে নিশ্চয় গম পাইছে যে বিশ্বনাথ চাৰিআলি যি ঘটনা ঘটিছে আপোনালোকে সকলোৱে চাইছে কিন্তু অসমৰ কোনো নেতা মাত মাতা নাই কিন্তু বাহিৰৰ নেতাবিলাক মাত মাতি আছে আমাৰ অসমৰ নেতা কিবা মাত মাতা নাই আজি আমি বদৰুদ্দিন আজমলক ইমানেই ভাল পাইছিলো কিন্তু আজি আমাৰ BTCৰ পৰা তেখেতে ইউপিএলক সমৰ্থন কৰি আহিছে ওইভাবে গভৰ্ণমেণ্টে কৈ আছে যে আমাৰ লগত যদি আকৌ জিকি যাওঁ তেনেহলে আমি BTCখন কাৰ্যকাৰী কৰিম সেইদৰে তাৰ লগত চাৰিটা সংগঠন জড়িত আছে NDFB আৰু JMC আৰু AFC এই চাৰিটা সংগঠন তেখেতে ইউপিএলৰ লগতে আছে সেইটো লৈ ৰাজনীতি কৰি আছে আৰু যদি BTCৰ পৰা জিকি যায় তেনেহলে বদৰুদ্দিন আজমলৰ জৰিয়তে জিকিব তেখেতৰ পৰা আমি কব পাৰো যে এইটো আমাৰ বদৰুদ্দিন আজমলৰ জৰিয়তে হৈছে আমি ইয়াৰ পৰাই যাতে আমাৰ এইটো হব নালাগে আমি যাতে শান্তিৰ মাজতে যাতে আমি জীয়াই থাকিব পাৰো এইটো আমাৰ লাগিবই আৰু আমি ইয়াতে যি আমাৰ ৰাস্তা ঘাট নহয় স্কুল কলেজ নহয় আমি এইটো কাৰণে আমি আগবঢ়াইছো যাতে আমি এইখিনি আমি কৰিব পাৰো আজি আপোনালোকৰ আমি চাইছো যে ইয়াতে কিমান সমস্যা আমি ৰাস্তা ঘাট নহয় আমি ইয়াতে চাইছো আমাৰ দলংখন নহয় আমি আজি পুৱাতে 7 বজাত আমি ৰামনাথ চাৰিআলিৰ পৰা আমি আহোঁতে আমি নৌকাৰ পৰা গাড়ীখন ওলাতে আমাৰ নৌকাখন ডুবি গৈছিল আপোনালোকে ছচিয়েল মিডিয়াত সেইটো আজি চাব পাৰিব আজি আমালোকে এনেকুৱা যদি আমাৰ ৰাস্তা ঘাট থাকিলে হয় আমাৰ এতিয়া আজি দুৰ্ঘটনা কেতিয়াও নহয় আজি যদি আমাদের এটা কোনো একটা রোগী যদি কিবা হয় তেতিয়াতো আমি দুবৰি আমাৰ এক্সিডেন্ট হৈ যাব সোনকালে আমি ইয়াৰ পৰা কৈছো যে আমি এইখানে আমাৰ নালাগে আমাৰ ৰাস্তা ঘাট লাগিব আমাৰ উন্নতি লাগিবই আমি উন্নতিৰ কাৰণে মই আগবঢ়াই আহিছো আৰু আমাক বিচাৰিছে যে মোক কোনোবা কৈছে যে সুকুৰ আলী কোনোবা দলৰ পইচা টকা লৈছে আই এম বিকেট ন ইজ মানি মই টকাৰ ভিখাৰী নহয় মোক ৰাইজে সহায় কৰিছে আপোনালোকে কব
করে রাইজে আমাকে সহায় করেছে, আমি সহায় বিচারে এসেছিল, কিন্তু আমি রাইজে করেছি, কিন্তু আমি রাজনৈতিক বলে নেতা নাই। আমি আর ইয়াতে লেখা আছে কোনোবা সহায় করেছে করবো, আমি কিমান টকা সহায় পাইছো ইয়াতে আমার লেখা আছে। আমি এইখানে কৈছো আমি কারো দলের পৰা টকা লওয়া নাই। আৰু এটা কব পাৰো যে মই যদি জিকি যাও, আমার কোনোবা কৈছে যে আপোনাৰ বিজেপি সমৰ্থন করবে না কংগ্রেসও সমৰ্থন কৰিব। মই কৈছিলো যে কংগ্রেস বিজেপি মই এখনো বুঝো, আমার দাবি যি মানি লব মই তার লগতেই থাকিম। আমার দাবি থাকিব ভারতের বরঞ্চি আমার দিবই লাগিব, আমাদের এনআরসির বড় নিরাপত্তা দিবই লাগিব, আমার ডিভোটার বড় নিরাপত্তা দিবই লাগিব, আমার বিটিসির বড় নিরাপত্তা দিবই লাগিব, আমি বাবুল মসজিদের বড় নিরাপত্তা আমার দিবই লাগিব, আমি বানবাড়ি মসজিদের বড় নিরাপত্তা আমার দিবই লাগিব। আমি আর এই দাবি যি মানি লব আমি তার লগতে আমি থাকিম। আমি একটু কংগ্রেস বিজেপি এখনো বুঝু, এটা আমার দাবি থাকিবই। আৰু আমার দাবি থাকিব মাছের মহল যে আছে এইখানে আমার বাতিল হব লাগিবই। আমি এইটো কাৰণে মই কৈছো এইটো আমার দাবি থাকিবই। আজি আপোনালোকৰ নেতাবিলাক বহুত দি জেগাইছে, আজি হেলিকপ্টাৰ লৈ কেম্পেইন কৰি আছে, কিন্তু ৰাইজৰ যি দুখৰ কথা এইটো কেতিয়াও চিন্তা চৰ্চা কৰা নাই। আমি আপোনালোকৰ লগত দোৱা আশীৰ্বাদত আমি কেইটামান ডিভোটা ওলাইছো, আমি অলপ আগতে কৈছো, কিন্তু অসমৰ কোনো নেতা আমাৰ ডিভোটাৰ সমস্যাৰ কথা এতিয়াও